হাই ফ্ৰেণ্ড, অসমীয়া পাকঘৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি বনাব লৈছোঁ মই স্পাইচি চাটনি। চাই থাকিবচোন। কিন্তু আমাৰ গাঁৱৰ ফালে এইটোক বটা বুলিহে কওঁ। আৰু এই চাটনিটোৰ কাৰণে লৈ লৈছোঁ মই নাৰিকল, বুট মুগ, ধনিয়া আৰু জলকীয়া আৰু আদা আৰু অলপমান ৰেড চিলি। এতিয়া মিক্সাৰটোত ভালদৰে গোটাইবোৰ বস্তু মই সোমাই লওঁ বা ভৰাই লওঁ। এতিয়া মই সৰহকৈ কেঁচা মিঠাতেল লৈ লৈছোঁ আৰু সোৱাদ অনুযায়ী অলপ নিমখ লৈ লৈছোঁ। এতিয়া মোৰ চাটনি বা বটাটো ৰেডি হৈ গ'ল আৰু অলপমান তেল মিহলাই লৈ লৈছোঁ। আৰু হেপী দুৰ্গা পূজা। বাই।